हेलो एवरीवन কি খবৰ আপোনালোকৰ মোৰ বৰ্তমান ভালে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আমাৰ এনিভাৰ্সাৰি বাৰ 13 তাৰিখে হৈ গ'ল আপোনালোকক তো ভিডিঅ' দিছিলে সকলোৱে পাইছে চাগে আৰু এই এনিভাৰ্সাৰিৰ কাৰণে মোৰ কাৰণে এটা মানে গিফট অৰ্ডাৰ কৰিছিল এমাজনত গিফটটো আহিব 19 তাৰিখে তাপা মোৰটো ঠিকে আছে হ'ব দিয়া 19 তাৰিখে আহিলো আহিব আৰু গিফটটো ল'ম বাৰু একো নহয় এনেকৈ গ'লো সেইকাৰণে বোলো 19 তাৰিখলৈ ৰৈ দিলো আৰু গিফটহে কিনো আৰু আগতীয়া পাছতে ল'লেই হ'ল আৰু এনেকৈ ভাবিলোঁ মই তথাপিও মায়ে ক'লে যে সেইটো 19 তাৰিখলৈ পাছ পৰি গ'ল যিহেতু বলাবলৈ তোমাক যদিওতে কিবা কিবি লৈ দিওঁ এনেই সৰু সুৰা ঠিকে আছে বোলো মোৰ ভালেই পালোঁ ডাবল দুটা গিফট পাই যাম তাৰপৰা কালি গ'লোঁ যদিওলৈ মই এনেই আৰু কিবা কিবি কাপোৰ ল'লোঁ সৰু সুৰাকৈ তাৰপৰা আহিলোঁ কালি বজাৰ কৰি মেলি আজৰি হৈ গ'লোঁ আৰু আজি মোৰ ফোন আহিছে মোৰ সেইটো পাৰ্চেলটো বোলে আহি গ'ল আৰু মইতো ভালেই পালোঁ আগতীয়াকৈ আহি গৈছে বুলি আৰু বলক এতিয়া এওঁনো কি অৰ্ডাৰ কৰিছিল আপোনালোককো আনবক্সিং কৰি দেখুৱাওঁ এতিয়া এইটো পাৰ্চেলটো আনবক্সিং কৰি আপোনালোককো দেখুৱাই দিওঁ মই নিজেও চাওঁ বস্তুটো সৰু ইমান ডাঙৰ পেকিং আহিছে পেকিঙো এইটো মোৰ বস্তুটো মই নিজেও এক্সাইটেড হৈ আছিলোঁ আপোনালোকক দেখাই দিছোঁ মই এটা মানে অৰ্ডাৰ কৰি দিছিলে স্মাৰ্ট ৱাটচ হয় কোনফালৰ পৰা কাটিম থাকে ভাবিছোঁ খুলি চাই লওঁ কেনেকুৱা আহিছে ভিতৰত কিহৰ গিফ্ট এইটো নকলা যে কৈছিলোঁ এনিভাৰ্চাৰী গিফ্ট হয় মানে আহিব লাগিছিল 13 তাৰিখে কিন্তু গ'লগৈ 19 তাৰিখলৈ গৈছিলেগৈ 19 তাৰিখে আহিব বুলি ভাবিছিলোঁ আজি কি তাৰিখ 15 তাৰিখে আহি গ'ল আগতীয়া হয় মই ভালেই পালোঁ আগতীয়াকৈ অহাৰ বাবে ব্লেক কালাৰ হয় মই পচন্দ কৰি দিছিলোঁ বাৰু গিফ্ট মানে কি আৰু নিজে পচন্দ কৰি মেলি এইটো ল'বলৈ কৈছিলোঁ মই হোৱাবই নাজানিছোঁচোন কেনেকৈ খুলিম বা টেপটো লগোৱা আছে কোনটো টেপ নাই নেকি তুমি খুলি দিবা এডাল সেই চাৰ্জাৰডাল আহিছে তুমি খুলি দিয়া মই মানে বক্সটো পৰা খুলিব নোৱাৰিলোঁ আকৌ এওঁহঁতৰা খোলাই লৈছোঁ এইটো মোৰ ঘড়ীটো অঁতাই দিওঁ নে প্ৰটেকশ্যনৰ কাৰণে দিছে মজা লাগিছে কেনেকুৱা লাগিছে মোৰ ঘড়ীটো জনাব ব্লেক কালাৰ হয় মোৰ ভাল লাগে মানে ব্লেক কালাৰৰ সেইকাৰণে অৰ্ডাৰ দিলোঁ ব্লেকত এইটো মোৰ মন এটা আছিলে মানে মই বোলে এবাৰ লৈয়ে লওঁ আৰু হেৰি এটা এপছ এটা থাকে সেইটো ডাউনলোড দিব লাগিব এপছটো চাবা হা এইবাৰ টিকলা মিকলা চাৰ্জাৰ পাত আহিছে চাৰ্জ দিবলৈ হয়তো এবাৰ পিন্ধি চাওঁ এইটো অন কৰি এনেকৈ আন কৰিম নে এতিয়া চাৰ্জ নাথাকিব চাৰ্জ দিব লাগিব নেকি চাৰ্জ দিব লাগিব চাৰ্জ নাথাকিব পাৰে চাৰ্জটো দি অন কৰি আপোনালোকক মই দেখাম বাৰু এইফালে এইটো মোৰ ঘড়ী ৰেডি হৈ গ'ল এইটো মানে চাৰ্জ হয়তো নাহে ন মই সেইকাৰণে চাৰ্জ দি ল'লোঁ 100% কৰি ল'লোঁ আৰু এইটো হৈছে কিবা মেগনেটিক চাৰ্জ বোলে সেইকাৰণে মই কিন্তু মিছা কথা কিডাল হ'ব মই আজিলৈকে মেগনেটিক চাৰ্জনো কেনেকৈ দিয়ে মই জনা নাছিলোঁ মানে দেখাও নাছিলোঁ এইটো ফাৰ্ষ্ট টাইম দেখিছোঁ সেইকাৰণে মোৰ চাৰ্জটো লগাওঁতে অকণমান মানে টাইম লাগিলে কেবুলডাল ফাৰ্ষ্ট লগাব জনা নাছিলোঁ তাৰপিছত পটককৈ পাৰিলোঁগৈ আৰু মানে ট্ৰাই কৰি থাকোঁতে তাৰপৰা চাৰ্জ দি ল'লোঁ তাৰপিছত ছেটিংছখিনি মোবাইলত চাই মেলি
ধুনীয়াকৈ মোৰ ছেটিংছখিনি মিলাই দিলে আৰু মই এইটোৰ ফোনো কৰিলোঁ ঘৰলৈ আৰু মানে বালৈও ফোন কৰিলোঁ 2টা ফোন কৰিও চালোঁ মানে ঘড়ীটোৰ পৰা ফোনো কৰিব পাৰি ফোনৰ লগত কানেক্ট হয় আৰু এতিয়া চব গোটেইখিনি মিলাই দিলে আৰু মোক শিকাই দিলে আৰু কেনেকৈ কি কৰিব লাগে মই ফাৰ্ষ্ট জনা নাছিলোঁ এনেকুৱা ঘড়ী মানে মই এবাৰ ফাৰ্ষ্ট টাইম পিন্ধিম দেই আৰু আপোনালোককো দেখুৱাই দিলোঁ চব ধুনীয়াকৈ একদম ৰেডি হৈ গ'ল এইটো আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আজিলৈ বাই বাই অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পাম বাই বাই